বন্ধুসকল আপোনালোকে দলঙৰ ওপৰেৰে গৈ থাকা হেয়া কংক্ৰিট আৰু লোৰ দ্বাৰা বনোৱা দলং হে কিন্তু আপুনি কেতিয়াবা কাঁচৰ দলং দেখিছেনে যদি দেখা নাই আজি মই পৃথিৱীৰ 5খন কাঁচৰ দলং দেখাবলৈ গৈ আছো তেন্তে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাব নাম্বাৰ 1 টিয়ানমেন স্কাইৱাক চাইনা বন্ধুসকল চাইনাৰ টিয়ানমেন মাউণ্টেনৰ ওপৰত বনোৱা এই কাঁচৰ দলংখন 100 মিটাৰ দীঘল হয় এই দলংখন দেখাত যিমান ধুনীয়া হয় সিমানে ভয়ংকৰো হয় কিয়নো এই দলংখনক মাটিৰ পৰা 1500 মিটাৰ ওপৰত বনোৱা হৈছে এই দলঙত গৈ আনন্দ লোৱাৰ কাৰণে পৃথিৱীৰ সকলো দেশৰ মানুহে আহি থাকে নাম্বাৰ 2 ক্ৰিষ্টেল ভিউ পইণ্ট বন্ধুসকল চাইনাৰ বিষয়ে আমি সকলোৱে জানো যে টেকনলজিৰ দিশত চাইনা বেলেগ দেশতকৈ এক কদম ওপৰত থাকে চাইনাৰ বেইজিঙত এনেকৈ এখন দলং নিৰ্মাণ কৰিছে যাক দেখি আপুনি আচৰিত হৈ যাব ইয়াক মানুহৰ দ্বাৰা বনোৱা সকলোতকৈ ধুনীয়া ষ্ট্ৰাকচাৰ হয় এই দলং সমুদ্ৰৰ পৰা 700 মিটাৰ ওপৰত বনোৱা হৈছে ইয়াত যোৱা মানুহে কয় যে ইয়াতকৈ ভয়ানক আৰু এডভেঞ্চাৰাছ ঠাই কেতিয়াও দেখা নাই এই দলঙৰ ওপৰত উঠাৰ পিছত তললৈ চাবলৈ সাহস নাথাকে নাম্বাৰ 3 zhangjiajie গ্ৰেণ্ড কেনিয়ন ব্ৰিজ বন্ধুসকল এই দলংখন পৃথিৱীৰ সকলোতকৈ দীঘল আৰু ওখ কাঁচৰ দলং হয় চাইনাত বনোৱা এই দলংখন সৰ্বমুঠ 430 মিটাৰ দীঘল হয় বন্ধুসকল এই দলংখনক মাটিৰ পৰা 300 মিটাৰ ওপৰত বনোৱা হৈছে এই কাঁচৰ দলংখন ইমান শক্তিশালী যে এবাৰত 800 পৰ্যটক থিয় হ'ব পাৰে প্ৰত্যেক দিনে এই দলংখনক 8000 মানুহে চাব আহে বন্ধুসকল এই দলংখনৰ মেনেজমেণ্ট আৰু কমিটিয়ে কয় যে এই দলঙৰ ষ্ট্ৰাকচাৰ আৰু ডিজাইন ইমান অদ্ভুত যে এই দলঙে আজিলৈকে 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড নিজৰ নামত কৰিছে নাম্বাৰ 4 ৰুই ব্ৰিজ বন্ধুসকল আপোনালোকে বহুত দলং দেখিছা কিন্তু এই দলং সকলোতকৈ বেলেগ হয় কিয়নো এই দলঙক দুটা ফ্লৰত বনোৱা হৈছে এই কাৰণে ইয়াক ডাবল টেকাৰ দলং বুলিও কয় ইমানেই নহয় যে এই দলঙৰ দুয়োফালে গ্লাছৰ প্লেটফৰ্ম বনোৱা হৈছে যাক ওপৰত থিয় হৈ দেখাৰ পিছত বহুত ভয় লাগে এই দলংখন বনোৱা সম্পূৰ্ণ হওঁতে 3 বছৰ লাগিছিল নাম্বাৰ 5 মিউজিকেল স্কাই ৱাটাৰফল বন্ধুসকল এই দলংখনক মাটিৰ পৰা 500 মিটাৰ উচ্চতাত বনোৱা হৈছে এই দলং বেলেগ দলঙতকৈ বহুত পৃথক হয় কিয়নো কাঁচৰ লগতে ইয়াত এটা আৰ্টিফিচিয়েল ৱাটাৰফলো ডিজাইন কৰিছে ৰাতি এই দলংখন আৰু বেছি ধুনীয়া কৰি তোলে কিয়নো ইয়াৰ ডিস্কো লাইটে ৰাতি আৰু বেছি চমক কৰি তোলে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল আমাক কমেন্ট বক্সত নিশ্চয় জনাব এই ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া হলে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই